নমস্কাৰ, সকলো ভালে আছে নিশ্চয়। মই আজি আপোনালোকক এটা টিপ দিম আৰু যিটো টিপত আপোনালোকে ভগৱানক কেনেকৈ সোনকালে সন্তুষ্ট কৰিব পাৰিব, সহজে সন্তুষ্ট কৰিব পাৰিব, তাৰ ওপৰত আপোনালোকে জানিবলৈ পাব। আৰু সেই কথাখিনি শুনিবৰ কাৰণে আপোনালোকে পেন কাগজ লৈ আহক আৰু সেই পেন কাগজ লৈ আহি লিখিবলৈ লওক। মই আপোনালোকক ধুনীয়াকৈ কথাটো বুজাই দিম। আৰু মই আশা কৰিম আপোনালোকে এই প্ৰশ্নটো যিহেতু মোক বিভিন্নজনে বিভিন্ন সময়ত মোক সুধিয়ে থাকে, মই আশা কৰিম এই প্ৰশ্নটো চাগে আৰু নাহিব আৰু, কাৰণ এই প্ৰশ্নটোৰ উত্তৰ মই আজি ধুনীয়াকৈ দিবলৈ চেষ্টা কৰিছোঁ। ভগৱানক সন্তুষ্ট কেনেকৈ কৰিব? বহুতে বহু তপস্যা কৰিও ভগৱানক সন্তুষ্ট কৰিব পৰা নাই, আৰু বহুতে এবাৰ মাত্ৰ জয় শ্ৰীৰাম মাতিও ভগৱানক সন্তুষ্ট কৰিব পাৰিছে বা নিজৰ যি দুখ নিবাৰণ কৰিব পাৰিছে। এইটো কথা হ'ল যে বহুতে এবাৰ জয় শ্ৰীৰাম কৈ, জয় হনুমান শব্দটো কৈ কেনেকৈ দুখ নিবাৰণ কৰিছে, আৰু বহুতে বছৰ বছৰ কষ্ট কৰি তপস্যা কৰি তেখেতক মাতি কিয় সন্তুষ্ট কৰিব পৰা নাই? ইয়াৰ উত্তৰটো এইটোৱেই যে ভগৱানক সন্তুষ্ট কৰিব পৰা বা ভগৱানে সহজে সন্তুষ্ট হ'ব পৰা কোনো এনে নিয়ম নাই, কোনো এনে ধৰণৰ প্ৰথা নাই যি কৰি আপুনি ভগৱানক অতি সোনকালে সন্তুষ্ট বা তেওঁ আপোনাৰ ভক্তিত সোনকালে সন্তুষ্ট হ'ব। কথা কেইটামান তাৰ মাজতো আছে যে আমি কিছুমান নীতি নিয়ম শুদ্ধ মনেৰে মাতিলে ভগৱান সন্তুষ্ট হয়, কিন্তু তেওঁ যে সন্তুষ্ট হ'ব সেই কথাটো আপুনি কেনেধৰণে গম পাব? এতিয়া কথা হ'ল যে আমি কেৱল বিপদত পৰি তেখেতক মাতিছোঁ নেকি, বা কেৱল আমাৰ কিছুমান সমস্যা আহোঁতে বা আমি কোনোফালে উপায় বিচাৰি নাপাই তেখেতক মাতিছোঁ নেকি? তেনেধৰণৰ বহুখিনি কথা আছে। হয়, আমি তেখেতক মাতিলেই আমাৰ মনৰ ইচ্ছাবোৰ পূৰ্ণ কৰি দিয়ে, কিন্তু আমি মাতিছোঁ কেনেকৈ? মতাৰ আগতে আপোনাৰ ভগৱানৰ প্ৰতি ভক্তিখিনি কেনেকুৱা আছিলে? এতিয়া যে আপুনি বিপদত পৰি মাতিছে, কিন্তু বিপদত পৰাৰ আগতে আপুনি গুৰু গোসাঁই একো নমনা হৈছিল নেকি? মই এনেকুৱা উদাহৰণ পাইছোঁ যে ভগৱানৰ কোনো ধৰণৰ অস্তিত্বক লৈ প্ৰশ্ন কৰে, কিন্তু বিপদত পৰিলে ভগৱানৰ নাম লয়। ভগৱানক সন্তুষ্ট কৰাৰ কোনো সহজ নিয়ম নাই, কিন্তু এটা কথা মনত ৰাখিব, যদি আপোনাৰ অন্তৰৰ পৰা মনৰ পৰা ভক্তি আছে, হয় আপুনি মনৰ পৰা ভক্তিখিনি আছে, আপুনি তেখেতক দেখিলে মূৰ দোৱাই, নামঘৰ দেখিলে মূৰ দোৱাই, মন্দিৰ দেখিলে মূৰটো দোৱাই, তাৰমানে আপোনাৰ অন্তৰত মনত ভক্তি আছে। আপুনি বিপদত পৰি তেখেতক মাতিলে হনুমান চালিচা পাঠ কৰিলেই হওক বা সংকল্পলৈ পাঠ কৰিলেও হওক, আপোনাৰ মনৰ ইচ্ছাখিনি তেওঁ পূৰ্ণ কৰি দিব। কিন্তু আপোনাৰ ভগৱানৰ প্ৰতি কোনো ধৰণৰ ভাল ভাৱ, ভাল চিন্তা বা তেনেকুৱা কোনো ধৰণৰ ভক্তি ভাৱ নাই, কিন্তু আপুনি বিপদত পৰি তেখেতক মাতি আছে, বহু বছৰ বছৰ মাতিছে, কিন্তু আপুনি ফল পোৱা নাই, সেইটো লৈ প্ৰশ্ন কৰিছে। গতিকে মই আপোনালোকক ক'ম যে ভগৱানক সোনকালে সহজে সন্তুষ্ট কৰা একো নিয়ম নাই। ভগৱানে কোনো ধৰণৰ নিয়ম কানুন নিবিচাৰে, তেওঁ কোনো নিয়ম কানুন আপোনালোকক দিয়া নাই। কেৱল তেওঁ আপোনাৰ অন্তৰাত্মাৰ পৰা বিচৰা আহ্বান, অন্তৰৰ পৰাই মতা এক আতুৰভাৱে তেওঁক মাতিব পৰা শক্তি বা আপোনাৰ কাকুতি মিনতি যি অন্তৰৰ পৰা নিজে স্বতঃস্ফূৰ্তভাৱে ওলায়, সেইখিনিহে চায়। গতিকে আপুনি বহুত দামী দামী বস্তু দিও ভগৱানক সন্তুষ্ট কৰিব নোৱাৰে। আপুনি কেৱল জয় শ্ৰীৰাম কৈ, কৃষ্ণ কৈ, ৰাধা কৈ, আপুনি ৰাম নাম লৈ আপুনি ভগৱানক সন্তুষ্ট কৰিব পাৰে। গতিকে মই আপোনালোকক ক'লোঁ, তেনেকুৱা কোনো ধৰণৰ যিবোৰ লোকে প্ৰশ্ন কৰে যে সহজে ভগৱান সন্তুষ্ট নহয়, কিন্তু গম পালেনে? আপুনি বহু বছৰ কষ্ট কৰিও ভগৱানক সন্তুষ্ট কৰিব নোৱাৰে। কেৱল কেতিয়া তেওঁ সন্তুষ্ট হ'ব, কেতিয়াও মনৰ কামনা পূৰ্ণ হ'ব, সেইটো লৈ তেখেতক ভক্তি নকৰিব। কেৱল আপুনি ভক্তি কৰক, আপুনি প্ৰভুৰ নাম লওক। হনুমান চালিচাখন যিহেতু বৰ্তমান কলিযুগৰ এক সিদ্ধ মন্ত্ৰ বা মহামন্ত্ৰ, মহাপাঠ, গতিকে কেৱল আপুনি পাঠ কৰক। বিচৰাৰ কথাটো আপোনাৰ, দিয়াৰ দায়িত্বটো তেওঁ। কেতিয়া আপোনাক দিব সেই কথাটো আপুনি ভাবিব নালাগে, আপুনি অন্তৰৰ পৰা বিচাৰক, তেওঁ আপোনাক লগতেই দিব পাৰে,
দুদিন দেৰিকৈ দিব পাৰে, কিন্তু আপোনাক দিবই দিব। কেৱল অন্তৰৰ পৰা ভক্তি কৰক, মনৰ পৰা ভক্তি কৰক, সেইটোৱে মই উত্তৰ দিলোঁ। গতিকে আশা কৰোঁ আপোনালোকে যি মোক সুধি আছিলে সহজে সন্তুষ্ট কৰা কথাটো হয়, আপুনি সহজে সন্তুষ্ট কৰিব পাৰিব। মনৰ পৰা ভক্তি কৰক। ধন্যবাদ। জয় শ্ৰী ৰাম।